এতিয়া কি কৈছা এতিয়া এতিয়া মই কেনেকৈ যাম মই একো নাজানো 5 মিনিটত পাবহি লাগিব বয়স গাৰ্লছ বিমল কেপি শিখৰ ৰজনীগন্ধা মাৰ 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 পিছফালে 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 মাৰ 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 ঘূৰি আহিছে মাৰ মাৰ আবে কেলা গাৰ্লফ্ৰেণ্ডে ফোন কৰিলে বে হেল্ল' বাবু অঁ বাবু কোৱা কোৱা কি কৰি আছা বহি আছো কি কৰিছা মই এনেই তোমাৰ কথাকে ভাবি আছোঁ কি কৰিম আৰু মই মংফিত আছো আহা এতিয়া কি কৈছা এতিয়া এতিয়া মই কেনেকৈ যাম মই একো নাজানো 5 মিনিটত পাবহি লাগিব ইয়াত আচ্ছা ঠিক আছে ৰ'বা অলপ টাইম ৱেইট কৰা মই গৈ আছোঁ আবে গাৰ্লফ্ৰেণ্ডে লগ কৰিব মাতিছে পকেটত 1 টকাও নাইকিয়া কি কৰোঁ এতিয়া ক'ৰ পৰা পইচাটো মেনেজ কৰোঁ এটা কাম কৰোঁ মাৰ পৰা লওঁ অ' মা মা অ' মা কি হ'ল কিয় ইমান টেটু ফালি আছ পইচা 500 টকা দেচোন আবে অ' মা মই পইচাই খুজিছিলোঁ তই চেণ্ডেল দিছ যে অহ পইচা লাগে কেতিয়াবা 2 টকা এটা ঘটি পাইছিলি নে একো কাম বন নকৰ দিনটো ঘৰৰ ভিতৰত বহি কি যে কৰ তয়ে জান আৰু এতিয়া পইচা লাগে তোক 500 টকা যা টকাবোৰ ঘটিছা কিমান কষ্ট লাগে তেতিয়া গম পাবি আজি যেনেকৈ নহওক জব এটা লৈয়ে দেখাম আৰু তাৰপিছত দেখাম মই কি বস্তু হয় Yes! Finally job এটা পাই গ'লো চাওঁ নাম্বাৰত কল কৰিছোঁ হেল্ল' ছাৰ আপুনি কিবা জবৰ কাৰণে ছ'চিয়েল মিডিয়াত এড দি ৰাখিছিলে নেকি হয় মই ছ'চিয়েল মিডিয়াত এড দি দিছিলোঁ হয় ছাৰ মই ছ'চিয়েল মিডিয়াত থকা এডছটোৰ পৰা নাম্বাৰটো লৈ আপোনাক ফোন কৰিছোঁ মানে ছাৰ আপোনাৰ যোনটো জবৰ কাৰণে ইণ্টাৰভিউটো কেতিয়া হ'ব আৰু কোনটো সময়ত হ'ব কালি ৰাতিপুৱা 10টা বজাত আপুনি গুচি আহিব আপোনাৰ ইয়াতে ইণ্টাৰভিউটো লোৱা হ'ব আৰু ইণ্টাৰভিউত পাছ হ'লে আগৰ আমি যিখিনি ফৰ্মুলা আছে আমি আগুৱাই যাব পাৰিম ঠিক আছে ছাৰ ঠিক আছে থেংক ইউ ৱেলকাম ফাইনেলি জব এটা পাই গ'লোঁ আৰু ইণ্টাৰভিউটো পাছ কৰাৰ পিছত কি কি কৰিব পাৰোঁ আৰু কৈছিলে নহয় মই একোৱে কৰিব নোৱাৰোঁ এতিয়া চবেই গম পাই যাব মই কি কৰিব নোৱাৰোঁ The next day. মে আই কামিং ছাৰ কামিং ছাৰ বহিব পাৰোঁনে বহা থেংক ইউ ছাৰ তোমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টখিনি দিয়া ছাৰ এইটো মোৰ এডুকেশ্যনেল ডকুমেণ্টৰ ফাইল কোৱাচোন তোমাৰ বিষয়ে কিবা ছাৰ মোৰ নাম টিজেট আৰু মোৰ ঘৰ লখিমপুৰ লীলাবাৰী তুমি আমাৰ কোম্পানীত কিয় জব কৰিবলৈ আহিছা ঘৰত গৰমত থাকিব নোৱাৰি সেইবাবে আপোনাৰ কোম্পানীৰ এচি হাৱা খাই মাহে মাহে চেলেৰিটো লৈ গাৰ্লফ্ৰেণ্ড পতাই এনজয় কৰিবৰ কাৰণে আপোনাৰ কোম্পানীত আহিছোঁ
কি নাই ছাৰ একো নাই আপুনি কণ্টিনিউ কৰক অ'কে তোমাৰ ওচৰত এনেকুৱা কি টেলেণ্ট আছে যিটো টেলেণ্টৰ কাৰণে মই তোমাক আমাৰ কোম্পানীত জবটো দিম ঐ তোক এইটো কোম্পানীৰ মেনেজাৰ কোনে বনাইছে হা এচিৰ হাৱা খাই খাই তোৰ খুব কথা ওলাই আছে ন এবাৰ বাহিৰত ওলাই যা গম পাই যাবি মই কোন হয় আৰু যদি তোক কেনিবাকে লীলাবাৰীত পাই যাওঁ ন তোৰ ঠেং ভাঙি ৰাস্তাত পেলাই থ'ম তেতিয়া গম পাবি মই কি বস্তু হয় আবে চালা এচিৰ তলত বহি বহি তাৰ ফাল্টু লেভেল চা ছাৰ এইটোৱে মোৰ টেলেণ্ট আছে কি এইটো টেলেণ্ট আছিলে কেলা মই সঁচাকৈ বুলি ভাবিছিলোঁ তোৰ নিচিনা ফাল্টু টেলেণ্ট থকা ল'ৰা আমাৰ কোম্পানীত দৰকাৰ নাই ওলা এবাৰ ওলা ছাৰ প্লিজ তেনেকুৱা নকৰে ছাৰ মোৰ প্লিজ জবটো দিয়ক ছাৰ মোৰ আপোনাৰ এই জবটো মোৰ বহুত বয়ত হ'ব ঠিক আছে ৰিকুৱেষ্ট কৰাৰ কাৰণে তোক লাষ্ট চান্স এটা দিছোঁ থেংক ইউ ছাৰ হ'ব মই কেইটামান কুৱেশ্যন সুধিম তাৰ বিপৰীত শব্দকেইটা তই কৈ যাবি ঠিক আছে ঠিক আছে নাইট ডে গুড বেড বইজ গাৰ্লছ বিমল কেপি শিখৰ ৰজনীগন্ধা গেঞ্জি জাঙিয়া এণ্ট্ৰি ডিচেণ্ট্ৰি এণ্ট্ৰি ডিচেণ্ট্ৰি ননচেন্স হোৱাট চেন্স গেট আউট কামিং আই সেড গেট আউট আই সেড কামিং হে ভগৱান হে শেতান অ' শিট ও ইয়ে